आज दोस्तों सब सही जा रहा था, अचानक से ये खबर मिली कि मेरे बहुत ही अजीज, बहुत ही प्यारे दोस्त जुबिन घर, जिन्हें हम बहुत सालों की हमारी दोस्ती थी, अचानक से नहीं रहे। और यही है कहानी। और आई थिंक इस गाने के जरिए जिंदगी लड़पे माय होमेज, माय रिस्पेक्ट्स, लव टू माय डियर colleague, my dear friend Zubin. We've had some beautiful times together, and I'm guilty of not being in touch and not spending enough time with him. कहाँ मिलेंगे पता नहीं. That's life, I guess. है ये कैसी डगर, चलते हैं सब मगर कोई समझा नहीं, कोई जाना नहीं. It's the story of all our lives, but while we are here, we got to make the best of every moment. हर पल को प्यार से, मोहब्बत से जिए. आज दोस्तों सब सही जा रहा था, अचानक से ये खबर मिली कि मेरे बहुत ही अजीज, बहुत ही प्यारे दोस्त जुबिन घर, जिन्हें हम बहुत सालों की हमारी दोस्ती थी, अचानक से नहीं रहे. और यही है कहानी. और आई थिंक इस गाने के जरिए जिंदगी लड़पे माय होमेज, माय रिस्पेक्ट्स, लव टू माय डियर colleague, my dear friend Zubin. We've had some beautiful times together, and I'm guilty of not being in touch and not spending enough time with him. कहाँ मिलेंगे पता नहीं. That's life, I guess. है ये कैसी डगर, चलते हैं सब मगर कोई समझा नहीं, कोई जाना नहीं. It's the story of all our lives, but while we are here, we got to make the best of every moment. हर पल को प्यार से, मोहब्बत से जिए. आज दोस्तों सब सही जा रहा था, अचानक से ये खबर मिली कि मेरे बहुत ही अजीज, बहुत ही प्यारे दोस्त जुबिन घर, जिन्हें हम बहुत सालों की हमारी दोस्ती थी, अचानक से नहीं रहे. और यही है कहानी. और आई थिंक इस गाने के जरिए जिंदगी लड़पे माय होमेज, माय रिस्पेक्ट्स, लव टू माय डियर colleague, my dear friend Zubin. We've had some beautiful times together, and I'm guilty of not being in touch and not spending enough time with him. कहाँ मिलेंगे पता नहीं. That's life, I guess. है ये कैसी डगर, चलते हैं सब मगर कोई समझा नहीं, कोई जाना नहीं. It's the story of all our lives, but while we are here, we got to make the best of every moment. हर पल को प्यार से, मोहब्बत से जिए. এইটো বাইট দিবলগীয়া হ'ব বুলি ভাবা নাছিলোঁ জীৱনত আচলতে, কিন্তু উপায় নাই, ঈশ্বৰৰ ইচ্ছা বুলি মানি লৈছোঁ. আৰু বাকী ক'বলগীয়া জুবিনৰ বিষয়টো আৰু মই নতুনকৈ একো নাই. আমি সমবয়সীয়া বন্ধু দুজন, আমাৰ মাজত মতানৈক্যও হয়, মিলা মিছাও আছিল, সাংঘাতিক ভাল ক্ল'জ. এইটো বাইট দিবলগীয়াটো আমাৰ কাৰণে অলপ কষ্টকৰ, কিন্তু এটলিষ্ট এটা ছেটিছফেকশ্যন মনত যে ই যেনেকৈ বিচাৰিছিলে তেনেকৈ জীয়ালে, যেনেকৈ বিচাৰিলে তেনেকৈ মৃত্যু বৰণ কৰি আমাৰ পৰা আঁতৰি গুচি গ'ল. আৰু জুবিনদাক জীয়াই থাকিব আমাৰ মাজত সদায়. আমাৰ আৰু মোৰ লগত চিনেমা ইণ্ডাষ্ট্ৰীত অহাৰ বহুত আগৰ পৰা চিনাকি. তেতিয়া জুবিনেও আৰম্ভ কৰিছিল সেই কেৰিয়াৰ, সেইখিনি সময়ৰ পৰা. আজি এইটো বাইট দিবলগীয়াটো মোৰ কাৰণে বিৰাট কষ্টকৰ কথা. বাকী একো নাই, য'তে থাকক শান্তিত থাকক. ফ্ৰী স্পিৰিটেড মানুহ এজন, ফ্ৰী স্পিৰিটেড হৈ আছিলে, ফ্ৰী স্পিৰিটেড হৈ থাকক সদায়. সেইটোৱেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা. সেইটো কোৱাৰ আচলতে প্ৰয়োজনেই নাই, কাৰণ জুবিনৰ যিটো ইচ্ছা সেইটো সকলোৱে তেওঁৰ ফেনখিনিয়ে ফ'ল' কৰি আছে, মানি আছে. আৰু ফেন্সখিনিৰ ওচৰতো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এজন সহকৰ্মী হিচাপে, যে তেওঁলোকে যিটো মৰম জুবিনৰ প্ৰতি দেখুৱাইছে তাৰ বাবে মই তেওঁলোকৰ ওচৰতো কৃতজ্ঞ. কেৱল অলপ শৃংখলাবদ্ধ হৈ চলক, যাতে তেওঁলোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহওক, প্ৰশাসনৰ যাতে সুবিধা হয়. আমাৰ ক্ষতি আটাইৰে ক্ষতি, কিন্তু তেওঁলোকে যিটো মৰম দিছে দেশে বিদেশে, চুবুৰীয়ে পদূলিয়ে, সেইটো মৰমৰ বাবে মই তেওঁলোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ. আৰু জুবিনৰ সেই ইচ্ছা সদায় কৈ থাকে, মই মৰিলে মায়ে বুলি গানটো বাজিম,
মাইবিনি গান বাজিব গতিকে আটাই খালি সেই শৃংখলাবদ্ধ হৈ চলক যাতে ইয়াৰ পৰা আৰু কাৰো কোনো ধৰণৰ ক্ষতি নহয় এটা ক্ষতি হৈছে আমাৰ আমি সেইটোৱে এই বছৰটো চম্ভালিছোঁ গতিকে সেইটোৱে তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ই য'তেই থাকে তাত মই সদগতি লাভ কৰক ভালে থাকক এইটো বাইট দিবলগীয়া হ'ব বুলি ভবা নাছিলোঁ জীৱনত আচলতে কিন্তু উপায় নাই ঈশ্বৰৰ ইচ্ছা বুলি মানি লৈছোঁ আৰু বাকী ক'বলগীয়া জুবিনৰ বিষয়টো আৰু মই নতুনকৈ একো নাই আমি সমবয়সীয়া বন্ধু দুজন আমাৰ মাজত মতানৈক্যও হয় মিলা মিছাও আছিল সাংঘাতিক ভাল ক্ল'জ এইটো বাইট দিবলগীয়াটো আমাৰ কাৰণে অলপ কষ্টকৰ কিন্তু এটলিষ্ট এটা ছেটিছফেকশ্যন মনত যে ই যেনেকৈ বিচাৰিছিলে তেনেকৈ জীয়ালে যেনেকৈ বিচাৰিলে তেনেকৈ মৃত্যু বৰণ কৰি আমাৰ পৰা আঁতৰি গুচি গ'ল আৰু জুবিনদাক জীয়াই থাকিব আমাৰ মাজত সদায় আমাৰ আৰু মোৰ লগত চিনেমা ইণ্ডাষ্ট্ৰীত অহাৰ বহুত আগৰ পৰা চিনাকি তেতিয়া জুবিনেও আৰম্ভ কৰিছিল সেই কেৰিয়াৰ সেইখিনি সময়ৰ পৰা আজি এইটো বাইট দিবলগীয়াটো মোৰ কাৰণে বিৰাট কষ্টকৰ কথা বাকী একো নাই য'তে থাকক শান্তিত থাকক ফ্ৰী স্পিৰিটেড মানুহ এজন ফ্ৰী স্পিৰিটেড হৈ আছিলে ফ্ৰী স্পিৰিটেড হৈ থাকক সদায় সেইটোৱেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা সেইটো কোৱাৰ আচলতে প্ৰয়োজনেই নাই কাৰণ জুবিনৰ যিটো ইচ্ছা সেইটো সকলোৱে তেওঁৰ ফেনখিনিয়ে ফ'ল' কৰি আছে মানি আছে আৰু ফেন্সখিনিৰ ওচৰতো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এজন সহকৰ্মী হিচাপে যে তেওঁলোকে যিটো মৰম জুবিনৰ প্ৰতি দেখুৱাইছে তাৰ বাবে মই তেওঁলোকৰ ওচৰতো কৃতজ্ঞ কেৱল অলপ শৃংখলাবদ্ধ হৈ চলক যাতে তেওঁলোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহওক প্ৰশাসনৰ যাতে সুবিধা হয় আমাৰ ক্ষতি আটাইৰে ক্ষতি কিন্তু তেওঁলোকে যিটো মৰম দিছে দেশে বিদেশে চুবুৰীয়ে পদূলিয়ে সেইটো মৰমৰ বাবে মই তেওঁলোকৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু জুবিনৰ সেই ইচ্ছা সদায় কৈ থাকেহি মই মৰিলে মাইবিনি গানটো বাজিব গতিকে আটাই খালি সেই শৃংখলাবদ্ধ হৈ চলক যাতে ইয়াৰ পৰা আৰু কাৰো কোনো ধৰণৰ ক্ষতি নহয় এটা ক্ষতি হৈছে আমাৰ আমি সেইটোৱে এই বছৰটো চম্ভালিছোঁ গতিকে সেইটোৱে তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ই য'তেই থাকে তাত মই সদগতি লাভ কৰক ভালে থাকক সেইকাৰণে মই তোক তই বুলি ক'ম এনেকৈ কৈছে তাৰপিছত মই তাক ৰেষ্ট ল'ব ক'লোঁ ওলাই আহিলোঁ কি কৈছে নাথাক নেকি খাই যা ভাত খাই যা জুবিন গাৰ্গ কেনেকৈ হ'লো মই নিজে গম নাপালোঁ মই জুবিন গাৰ্গ হ'ব বিচৰা নাছিলোঁ সেইবোৰ খুব কান্দিছে তেতিয়া এই কথাবিলাক মনত পৰি পেলাই মানে জোৱানী খাবলৈ কষ্ট পাইছোঁ চাইকেল লৈ য'তেই প্ৰগ্ৰেম হওক য'তেই গান বাজক য'তেই চাউণ্ড শুনক সি তাত গৈ পাবগৈ কলেজৰ পৰা আমি একেলগে আহোঁ আমাৰ ঘৰতে হাৰমনিয়ামখন লৈ ভৰ দুপৰীয়া খুব গৰমতো সি ভৰ দুপৰীয়া চিঞৰি থাকে তেতিয়াতো এ চি নাছিলে তেতিয়া চিঞৰি থাকে মায়ে কয় গালি পাৰে আমাক যোৱা ৰেডিঅ' চেণ্টাৰত প্ৰথম 4টা গান গাইছিলে ৰেকৰ্ডিং কৰিছিলে তাক কেনেকুৱা তাৰ মানে সৃষ্টি তেতিয়া আৰু গানে কি আনে তেতিয়া কৰিছে পৃথিৱীবাসীয়ে কৰিছে মই বজাইছিলোঁ বাবা ৰচিদে বজাইছিলে আৰু কোনোবা বোলা এজনে বজাইছিলে ডাবলা সেই দিনবিলাক মনত পৰিছে মানে এতিয়া কেনেকৈ সি পাগলামীৰ দৰে যায় মানে নাটক এখন হ'লে নাটকৰ ভিতৰত একদম ব্যস্ত হৈ যায় পৰা ধুনুৱাচনৰ লগত এবাৰ প্ৰগ্ৰেমত গ'ল সেইবাৰ মই চাউণ্ডত আছিলোঁ আৰ্টিষ্ট ৰখি আছে গান গাওঁ বুলি সি নাই তাৰ নিজৰ মিউজিকৰ ৱৰ্ল্ডত গুচি গ'ল ষ্টেজত বেলেগ বজাবলৈ ল'লে তেতিয়াতো কেছেটৰ যিখিনি মিউজিক থাকে সেইখিনিকে বজায় গুচি গ'ল তালৈ আৰ্টিষ্ট হৈ আছে কেতিয়া গাম ধৰি আছে ভাবি আছে সেই দুনিয়ালৈ গুচি গ'ল তাৰ আকৌ বেলেগে লৈ আহি পেলাই আকৌ থাপ মাৰি মাজত গাব লৈছে মানে বজাই আছে সি বেলেগ মিউজিক বজাই দিলে এনেকৈ বহুত ইনচিডেণ্ট আছে মই ষ্টুডিঅ' খোলাৰ পিছত যেতিয়া মন যায় চিনেমাখন হ'বৰ সময়ত মানে আগদিনাখন মোৰ ইয়াত ৰেকৰ্ডিং গুৱাহাটীৰ পৰা গোটেই বিহু ৰেকৰ্ডিঙৰ কাৰণে তেতিয়া বিহু সময় আছিলে বিহু ৰেকৰ্ডিংবিলাক চলি আছিলে গোটেই প্ৰডিউচাৰবিলাকক মাতি দিলে যোনে জুবিনকেই গান গোৱাই আৰু প্ৰত্যেকটো চিডিত থাকে বা কেছেটত থাকে 2-3টা গান থাকে প্ৰায় 25টা বা 30টাৰ ভিতৰত আছিলে গান মই পাহৰিছোঁ একজেক্টলি নাম্বাৰটো মাতি দিলে আপাৰ আছামত চব মাতি দিলে চব মোক ঘৰৰ আগফালে গোটেই পেণ্ডেল পাতি দিছোঁ মানে গান গাব জুবিনে আৰু একে ৰাতিৰ ভিতৰত সেই 25টা বা 30টাৰ ভিতৰত গান গাইছে গান গাই পিছদিনাখন মন যায় চিনেমাখন কৰি গৈছে মানে তাৰ কথা বহুত আছে বহুত ক'বলৈ আছে মানে এই যিবোৰ নজনা কথা অনুৰাগীয়ে যিবোৰ কথা নাজানে সেয়া হয়তো আপুনি বহু কথা জানে সেয়াই আজি আমি পাতিবলৈ আহিছোঁ আপুনি আৰু এনেকুৱা ধৰণৰ কিছুমান কথা আছিলে যে বম্বেত তাৰ গাড়ীখন লৈ
মোক গুজৰাট হাইৱেটোত লৈ গৈ আছে খুব জোৰে চলাইছে তাৰপিছত এনেকুৱা জোৰে চলাইছে নহয় মই ভয় খাই গৈছোঁ মানে কিবা যদি হৈ যায় তে ভয় নাখায় সিবোৰ যুঁজিব বিচাৰে মানে মই বহুত ভয় খাইছোঁ সেইদিনাখন আৰু নতুন গাড়ী তাক হোণ্ডা চিভিক্স হয় এখন গিফ্ট কৰিছিলে হোণ্ডাই ইমান জোৰে চলাইছে মই তাক কৈছোঁ কেলৈ জোৰে চলাইছে সেই এটা মানুহ পাৰ হৈ গ'ল বোলে মোক ক্ৰছ কৰি গ'ল সি কেলৈ ক্ৰছ কৰি যাব তাৰপিছত সি ৰখি দিয়ে মাজত গৈ পেলাই ৰাখি আকৌ তাৰ পাৰ হ'ল দিয়ে আকৌ যায় তাৰপিছত মই কৈছোঁ তোমাৰ দেউতাৰ নিচিনা বয়সৰ মানুহ তুমি তেখেতৰ লগত কেলৈ যুঁজিছা এতিয়া ৰখি দিলে এই কথাবিলাক এই কথাবিলাক তাৰপিছত ঘূৰি আহোঁতে খুব কান্দিছে কান্দি কৈছে মই ফুটপাথত শুব বিচাৰোঁ মই ফুটপাথৰ মানুহ মই চাৰ্লি চেপলিন হ'ব নিচিনা হ'ব বিচাৰোঁ এনেকৈ কৈছে মই ক'তো যাব নোৱাৰোঁ মই দুটা ৰুমত থাকোঁ প্ৰকৃতিৰ লগত থাকিব বিচাৰি এতিয়া জুবিন গাৰ্গৰ ষ্টেজত জুবিন গাৰ্গে ওলালে প্ৰথম চাবা তুমি মিউজিচিয়ানকেইটাক মাতে সি মানুহ অডিয়েঞ্চৰ ওচৰলৈ নাযায় কিন্তু মাইক্ৰফোনটোৰ ওচৰলৈ নাযায় মিউজিচিয়ানৰ ওচৰলৈ যাব প্ৰথমতে সি ফাৰ্ষ্ট ইজ এ মিউজিচিয়ান সি কোনে 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 চিঞৰিব জুবিন দা বুলি তাক বাচ্ছা ল'ৰাটোৱেও জুবিন বুলি কয় ডাঙৰখিনিও কয় বয়সস্থ মানুহখিনিও জুবিন বুলি মাতে জুবিন শব্দটো এটা বেলেগ বস্তু আছিলে লগত ওচৰত পালে জুবিন দা বুলি মাতে বেলেগ কথা কিন্তু তাক জুবিন বুলিয়েতো কয় ন জুবিন আহিব জুবিনৰ প্ৰগ্ৰেম চাবলৈ যাওঁ কেতিয়াবা শুনিছা জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ যাওঁ বুলি খুব লগৰ ইণ্টিমেটবিলাকে কয় যোনে লগ পাই আছে কিন্তু চবেই কিন্তু জুবিনক কয় তুমি কাৰ কাৰণে ভাল পাওঁ জুবিনৰ কাৰণে ভাল পাওঁ কথাবিলাক তেনেকুৱা এতিয়া সেই দিনবিলাক আমি আকৌ নাপাওঁ এতিয়া তাৰ পাগল আমি কথাবিলাক নাপাওঁ সেইবোৰ আমাৰ ভাল লাগে ভাল পাওঁ কাৰণে তাক কৈছোঁ দেই বহুত কষ্ট পাইছোঁ কেতিয়াবা মানে ই কৈছিলে সেইদিনাখন কৈছিলে মোক 5 তাৰিখত এখন তই মৰিলে মই জ্বলাম তোক তই যেতিয়া কৰে মই কথাই কৈ থাকে আজিকালি মই মৰিলে তই জ্বলাবি মই হোটেলত কৈছিলে মিজোৰামত বম্বেত থকাহেঁতেন মই থকাহেঁতেন মই পেপাৰ এখনত বাদ টিভি স্ক্ৰীণত আহিলে জুবিন গাৰ্গ ঢুকালে বুলি মৰিলে বুলি কিন্তু অসমত মই মৰিলে 7 দিন বন্ধ দিব কথাবিলাক মানে মনত পৰিছে বহুত মনত পৰিছে জুবিনদাৰ বঙাল পুখুৰী ঘৰখন সেই ঘৰখনতো আপোনালোকে বহু চৰ্চা কৰিছিল বহু হয় তাত সি ঘৰত ৰাতিপুৱা হ'ল মানে সি ওলাই গুচি আহিলে ৰাতি কেইটা বজাত সোমাই ঠিকানা নাথাকে তাৰ চাইকেলখন লৈ ওলাই যায় কৈছোঁ নহয় গিটাৰখন লৈ ওলাই যাব এনেকুৱা এটা দিন আছিল এটা দিনত মই দেখিছোঁ ৰাজমাৰ পুখুৰী পাৰত আন্ধাৰ ৰাতি চাইকেলখন পৰি আছে ৱালখনত পৰি আছে লগেখন জুবিনৰ চাইকেলখন মই এইফালে চাইকেল মাৰি আহিছোঁ তাৰ ভিতৰত গীটাৰখন বজাই পেলাই আন্ধাৰ মহৰ কামোৰণি গোটেই জংঘলৰ মাজত গীটাৰখন বজাই আছে কি ফিল পাই সিয়ে জানে এইবোৰ এতিয়াও দেখিছে না সাগৰৰ লগত যুদ্ধ কৰিব কাৰণে তাৰ ফটোখন দেখিছানে কেনেকৈ কৈছে মই যুঁজিম মানে সি প্ৰত্যেকটো কথালৈ যুঁজিবলৈ কিয় যায় কিয় গ'ল মই ক'লা নাই আজি মই গোটেই ক'বাৰ ৰাইজে কান্দিছে চব পাগল আছিলে তাৰ কাৰণে নিজে পাগল চবকে পাগল কৰি গ'ল চব পাগল আছিলে তাৰ কাৰণে এইডোখৰত বম্বেত ভূপেন হাজৰিকাৰ সেইটো 70 বৰ্ষৰ এই সেইটো ভ্ৰমণ দুপাতৰ দুযোৰ পিন্ধি গৈছে কাৰোবাৰ হক আছে সেইযোৰ দেখি মানুহে খুব ভাল পাইছে হাঁহিছেও কিন্তু ভাল পাইছে জুবিনে কৰিব পাৰে বেলেগে কৰিব নোৱাৰে কিন্তু এই যে আমি এইবোৰ নেদেখোঁ চশমা পিন্ধিব বেলেগ বেলেগ আমি বেলেগ ওচৰত নেদেখোঁ এইবোৰ এতিয়া
মাতটো নুশুনো আৰু তাৰ মাতটো শুনিম নেকি আগৰ বুলি শুনিম এতিয়া শুনিম নেকি আৰু কোনে দায়িত্ব লৈছে সংগীত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ জীয়াই থাকিব এইটো নিশ্চিত আৰু তাক কৰিবলগীয়া বহুত আছিল এইটো সময় নহয় তাৰ গুচি যোৱাৰ একেবাৰেই নহয় সেইটো তেওঁলোকে পৰিয়ালে ডিচাইড কৰিব কিন্তু মই যোৱাৰ আগলৈকে ছিংগাপুৰ যোৱাৰ আগলৈকে সি মোক কথা পাতিছে আমি একেলগে এখন ছবি কৰাৰ কথা আছিল কাজিয়াও হয় তাৰ লগত মোৰ আকৌ আমি একেলগে হেৰি হওঁ কিন্তু মই এতিয়া কি কৰিম মোৰ যতীন বৰাৰ ক্ষেত্ৰত মোৰ এটা আজি এনেকৈ কথা পাতিব পাৰিছোঁ তাৰ সংগীত তাৰ গান তাৰ যিবিলাক হামিং যি গান সেই তাৰ কাৰণেই যতীন বৰা হৈছিলোঁ আজি সেই মানুহটো আঁতৰি গুচি গ'ল আৰু যতীন বৰা জুবিন গাৰ্গৰ অবিহনে এজন আধৰুৱা ব্যক্তি হৈ থাকিব আৰু মই এটাই ক'ম যে ভগৱানে আকৌ কওঁ যে গৰিমাক শক্তি দিয়ক আৰু বাকী একো নকওঁ থেংক ইউ এই মুহূৰ্তত এয়া যতীন বৰাক দেখুৱালোঁ একালৰ সতীৰ্থ আৰু প্ৰতি মুহূৰ্তত সেইগৰাকী জুবিন গাৰ্গে ইতিমধ্যেই যতীন বৰাই ইতিমধ্যেই কৈছে যে প্ৰতি মুহূৰ্তত মই আকৌ মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত জুবিন গাৰ্গক বাদ দি যতীন বৰা সম্পূৰ্ণ নহয় অভিন্ন হৃদয়ৰ বন্ধু মই এইটো বিশ্বাস কৰিব পৰা নাই জুবিন আমাৰ মাজত নাই ছবি কি গান কি যে মই আজি এনেকৈ কথা কৈ আছোঁ মোৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা অসমীয়া ছবিৰ ক্ষেত্ৰত যাক দেখি মই অসমীয়া ছবি প্ৰযোজনাৰ পৰা আৰম্ভ কৰি সংগীতৰ ক্ষেত্ৰত মোৰ এটাই মনত পৰিছে সি ছিংগাপুৰ যোৱাৰ আগলৈকে মোৰ লগত কথা পাতিছে মই যেতিয়া ৰৈ ৰৈ বিনালে গান দুটা চালোঁ চাই পেলাই মই শ্বক হৈ গৈছোঁ সেইটোৱে সি চমক দি গ'ল নেকি মোৰ এতিয়াও এনে লাগিছে সি কিছুমান কথা কৈ দিয়াৰ পিছত এটা বিতৰ্ক হয় অমুক হয় সি এইটোও মিছা কথা কৈ গ'ল নেকি যে মই নাই এতিয়া মোৰ সেইটো আহি পেলাই এতিয়াও ক'ব যে যতীন মই ফেচবুকত নাই মই একো হোৱাটছএপত নাই মই ফেচবুকত নাই মই কৈ দিওঁ বিতৰ্ক এটা তাৰপিছত মই আকৌ যেতিয়া চাওঁ মই সেইটো নিশ্চিন্ত হৈ শুই দিওঁ এতিয়াও এনেকুৱা লাগে যে জুবিন আহি মোক ক'ব ৰৈ ৰৈ বিনালেতো চিনেমাখন একেলগে চোৱাৰ কথা আছিল গান দুটা যেতিয়া মই চালোঁ চাই পেলাই মই ভাবিলোঁ জুবিন আচলতে শিল্পী বুলি ক'লে মই ভাবোঁ এজন ব্যক্তিয়ে হয় অসমৰ ক্ষেত্ৰত যে সম্পূৰ্ণ শিল্পী যাক ভাল পায় মানুহে যাৰ গান আজি হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি মই একেবাৰে এতিয়াৰ পৰাতো মই আধৰুৱা এজন ব্যক্তিৰ নিচিনা হৈ পৰিলোঁ জুবিন নাই কিন্তু বাকী মই একো কথাই ক'ব পৰা নাই মোৰ বুকুখন কিবা ঢুকুৱাৰ 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা আগলৈকে ভিডিঅ' কলত কথা পাতিছে তো ৰৈ ৰৈ বিনালে গানকেইটা চালি চিনেমাখন আমি একেলগে গৈ চাম মই গৈ ডাবিং কৰিম তাৰপিছত আমি একেলগে আজলি নব কৰিম সেই কথাবিলাকে মোক ডিষ্টাৰ্ব কৰি আছে আৰু কথা সেইটোৱে গৰিমাক ভগৱানে শক্তি দিয়ক তাই মই জানো যে তাই কি অৱস্থা হৈ আছে পাপুক শক্তি দিয়ক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সংগীত যেতিয়ালৈকে থাকিব এটা যুগৰ অৱসান ঘটিল আৰু সংগীত এই শব্দটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব মই ভাবোঁ যতীন বৰাও কিন্তু আধৰুৱা হৈ থাকিল মই আধৰুৱা হৈ থাকিলোঁ মই নমস্কাৰ আমি সঘন যোগাযোগত আছোঁ যাতে আমি যিমান পাৰোঁ সোনকালে বন্ধুৰ শৰীৰ টানিব পাৰোঁ তাকে কৈছোঁ সকলোৱে এটা কথা বাৰে বাৰে উত্থাপন কৰি আছে প্ৰশ্ন উত্থাপন কৰি আছে জনতাৰ খং ক্ষোভ তাৰ ওপৰত কথা কোৱাৰ ধৃষ্টতা নমোৱা নাই আমাৰ যুৱ সমাজ জনতাই যিটো কিবা এটা ভাবি কৈছে সেই কথাখিনি ৰাইজ আৰু সময় নিশ্চয় হেৰি কৰিব আৰু মানুহৰ খং ক্ষোভ দুখ যিটো চব মানুহৰ যিটো দুখ সেই দুখটো পৰিয়ালৰ কোনো মানুহতকৈ কম নহয় পৰিয়ালৰ বা মই আজি 40 বছৰ 30 বছৰ পুৰণা বন্ধু মোৰ যিটো দুখ এই গোটেই মানুহখিনি একেই দুখ তেওঁলোকৰ এই আৱেগক আমি শ্ৰদ্ধা জনাবই লাগিব বহু পাছত দিয়া বুলি কৈছিলে কাৰণ মই নাজানো মই যিটো নাজানো মই নাজানো মই ঘৰৰ পৰা ওপৰৰ পৰা আমি সঘন যোগাযোগত আছোঁ যাতে আমি যিমান পাৰোঁ সোনকালে আপোনাৰ ওচৰলৈ আহিছোঁ আমাৰ বাবে এটা অপূৰণীয় ক্ষতি আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ হঠাৎ এটা দুখ খবৰে সকলোকে ম্ৰিয়মান কৰি তুলিছে জুবিন গাৰ্গক আপুনিও কাষৰ পৰা পাইছিল
আচলতে এতিয়া সেই কথাবোৰে মনত আহি বেছি দুখ দি আছে। তেখেতৰ গান শুনি ডাঙৰ হ'লোঁ, তেখেতৰ গান গুণগুণাই তেখেতক আমি এনেকৈ বিদায় দিব লাগিব। পাৰ্থিৱ শৰীৰটো গুচি গ'লেও আচলতে আত্মা অমৰ আৰু তেওঁ গীত মাত সদায় আমাৰ বুকুত, প্ৰতিজন অসমীয়াৰ বুকুত থাকি যাব। খালি মনবিলাক খেলি মেলি হৈ গৈছে, এই নিউজ চিউজবিলাক যে আহি আছে, সেই কথাবিলাকৰ খালি উচিত তদন্ত হ'ব লাগে। যি দোষী তেওঁ শাস্তি পাব লাগে। মানে আচৰিত লাগি মন চনবিলাক আৰু কিছু খেলি মেলি হৈ গৈছে এনেধৰণৰ কথাবিলাকত। আৰু তেওঁ অমৰ অমৰ হৈ থাকিব তেওঁ সদায়। তেওঁ যিয়ে ওচৰৰ পৰা পাইছে, যিয়ে তেওঁ কাষৰ পৰা পাইছে, তেওঁ আচলতে ভালদৰে জানে। আমাৰ জন্ম হৈয়ে আমি জুবিন গাৰ্গক গীত শুনো। আমাৰ অসমীয়া প্ৰতিগৰাকী অসমীয়া জন্ম হৈয়ে জুবিন গাৰ্গৰ গীত শুনাৰ নিচিনা কথা। গতিকে আপুনিও কাষৰ পৰা পাইছে, আপুনি ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিবা তেনেকুৱা ধৰণৰ আচলতে খুহুতীয়া বা তেনেকুৱা ধৰণৰ ব্যংগাত্মক বা আপোনাৰ কিবা স্মৃতি আছে নেকি আজি ক'ব বিচাৰিব? নাই, শেষৰ দিনা মানে মই কেইদিনমান আগত গৈছিলোঁ তেওঁৰ ওচৰত, কিবা খানা খালোঁ আমি। তেতিয়া এই দাদা শুই থাকোঁতে মই মানে মাত দিছিলোঁ, নক কৰি পেলাই সুধিছে কোন? মই বোলো মই সিদ্ধাৰ্থ কে কৈছে তোক মই সপোনত দেখিছোঁ, তই মাতিছ যে। তেনেকৈ আচৰিত লাগিছে, তেওঁ হেনো সপোনত মোক দেখিয়ে আছিল। আচলতে মই পিছত ভাবিছোঁ এই চিকিউৰিটি দাদাজনে জগাইছিল, মোৰ কথা কৈছিল যে, সেইটোৱে চাগে তেওঁ ভাবিলে নেকি মই মানে সপোন দেখা বুলি। ধেৰ সময় কথা চথা পাতি আহিলোঁ, খানাও খালোঁ। তাৰপিছত এতিয়া ইয়াত গৈছে বুলি ভাবিছোঁ, একেবাৰে ভাবিছোঁ ভাল হ'ব, আগতেও এনেকুৱা হৈছে। সপোনতো ভবা নাই, না ঘৰত থাকিব পাওঁ, না ওলাই আহি শান্তি পাওঁ। এতিয়া এই প্ৰচেশ্যনটোত আহি যে আমি গানবোৰ চিঞৰি চিঞৰি গাইছোঁ, ক'ৰবাত অকণমান অন্ততঃ কলিজাখন সাত পৰিছোঁ, নহ'লে গা চা বেয়া লাগি গৈছেগৈ, মানে মানি ল'ব পৰা নাই। দাদাৰ গান সকলোৰে প্ৰিয়, প্ৰতিটো গান যিকোনো ভাষাই নহওক কিয় প্ৰতিটো গানেই প্ৰিয়। কিন্তু এই মুহূৰ্তত আপোনাৰ মনত কোনটো গীত আচলতে আহি আছে জুবিন গাৰ্গৰ? দাদা গান এটা মই খুব শুনি থাকোঁ, কেতিয়াবা কেতিয়াবা মাজে মাজে। এনেইতো চব গান শুনো, সেই বিশেষ গানটো কেতিয়াবা কেতিয়াবা শুনো। গাই দিছোঁ অকণমান, মোৰ ইমান ভালকৈ মই গাব নোৱাৰিম চাগে। এইটো কাৰ পৰশ সেই গানটো গোৱা আচলতে সেইটো পৰিৱেশতো নাই, সেইটো শুনি থাকোঁ, বৰ মানে আচলতে মনত পৰি আছে। সেয়াই নিশ্চিতভাৱে সেয়া আছিল অভিনেতা সিদ্ধাৰ্থ আৰু মোহন দা আছে। আনফালে আৰু এগৰাকী অভিনেতা আছে দীপজ্যোতি কেওট। আমি ভাষাৰে বুজাব নোৱাৰোঁ, প্ৰতিগৰাকী চকুত চকুলো এতিয়া জুবিন গাৰ্গৰ প্ৰতি যি আমাৰ মৰম, সেই মৰম আমি বুকুত বান্ধি লৈ আমি থাকিব লাগিব এতিয়া, হয়নে? ইজনে সিজনক বুজাব নোৱাৰা পৰিৱেশ। এই মুহূৰ্তত আপুনি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? দাদালৈ দুষাৰমান কথা কি ক'ব বিচাৰিব? জুবিন গাৰ্গ এজনেই, এটা যুৱ অৱসান ঘটিল, কিন্তু আমি দাদাক কেতিয়াও আমি বিদায় ক'ব নোৱাৰোঁ। জুবিনদাক দেখিছেনে ৰাইজে কিমান মৰমত নিজৰ বুকুত সাৱটি লৈ ফুৰিছে, তেনেকৈ গোটেই জীৱন ৰাইজৰ মাজত জুবিনদা অমৰ হৈ থাকিব। জুবিনদা আছিল, জুবিনদা আছে আৰু জুবিনদা থাকিব। আৰু জুবিনদা অসমৰ সাহস আছিল, ডেকা শক্তিৰ সাহস আছিল। জুবিনদা আমাৰ পিতৃতুল্য আছিল। সকলো ক্ষেত্ৰতে আমি জুবিনদা আছে বুলি এনেকৈ সাহস লৈছিল। মোৰ বুলিয়ে নহয়, গোটেই আমাৰ ইউথে জুবিনদা থাকিলে চিন্তা নাই বুলি ভাবিছিল। সেই জুবিন গাৰ্গক এতিয়া আমি নাই বুলি ক'বলৈ আমাৰ কোনো সৎ সাহস নাই। আৰু জুবিনদা অমৰ, জুবিনদা আমাৰ বুকুৰ মাজত জীয়াই থাকিব সদায়। প্ৰত্যেকজন অসমীয়াৰ, প্ৰত্যেকজন শ্ৰোতা দৰ্শকৰ অন্তৰত জীয়াই থাকিব জুবিনদা। শেষবাৰৰ বাবে আপুনি কেতিয়া লগ পাইছে? মই দাদাক ভাইমন্দাৰ চিনেমাখনৰ হেৰিয়াত প্ৰিমিয়াৰ শ্ব'ত লগ পাইছিলোঁ। আৰু দাদা এনেকৈ কৈছিল, গৈ পেলাই মোক সুধিছে তয়ো আছনে চিনেমাখনত? মই কৈছোঁ দাদা হয়, বাহ এনেকৈ ক'লে। তাৰপিছত আহি পেলাই চিনেমাৰ ওপৰত অলপ কথা পাতিলোঁ, আৰু তেতিয়া সেই ভাইমন্দাৰ প্ৰিমিয়াৰ শ্ব'তে লগ পোৱা। তাৰপিছত দাদাক লগ পোৱা হোৱা নাই। তাৰপৰা দাদাই বহুত উৎসাহ দিছিল, বহুত প্ৰেৰণা দিছিল। আমি এবাৰ বিশ্বকৰ্মা পূজাত ৰাতি আমাৰ সিদ্ধাৰ্থ দা কেকেদা মই গৈছিলোঁ জুবিনদাৰ ষ্টুডিঅ'ত, আৰু জুবিনদা ৰখাই পেলাই আমি এনেই মাতটো দিম বুলি ভাবিছিলোঁ। আৰু জুবিনদা বহুত সময় ৰখাই বহুত কথা পাইছিলোঁ। সেইদিনাখন প্ৰায় 2 ঘণ্টামান দাদাৰ লগত আছিলোঁ, কথা পাতিছিলোঁ। জীৱনৰ সেইটো মোৰ স্মৰণীয় দিন। আৰু সেই দিনটো মানে জুবিন গাৰ্গক লগ পোৱাটোৱে আচলতে চবৰে এটা আশা থাকে, সেই আশাটো তেনেকৈ পূৰণ হৈছিল মোৰ। লগ পাইছোঁ যদি ইমান সময়ৰ কাৰণে লগ পোৱা নাছিলোঁ। সেইদিনাখন সেই প্ৰত্যেকটো মুহূৰ্ত, প্ৰত্যেকটো শব্দ জুবিনদাৰ সদায় মনত থাকিব। আৰু সেই প্ৰেৰণা, সেই উৎসাহ সদায় মনত থাকিব। যি বেয়া দেখিলে গালি পাৰে, ভাল দেখিলে মৰম কৰে, একো ভয় কৰিবলৈ মানা কৰে, সততাত যাব দিয়ে, সঁচাটোক কেতিয়াও ভয় কৰিবলৈ মানা কৰে, কেতিয়াও আঁতৰি আহিবলৈ মানা কৰে। সেই সৎ সাহস দিছিল। সেই জুবিন গাৰ্গ নাই বুলি ক'বৰ কাৰণে অন্তৰে নামানে। কোনো গোটেই অসমৰ বিশ্বত কোনেও তেখেতক বিদায় দিব নোৱাৰে। জুবিনদা অমৰ আছিল, জুবিনদা অমৰ হৈ থাকিব। ধন্যবাদ। আৰু এয়া দীপজ্যোতি কেওট। গতিকে দেখা পোৱা গৈছে এনেধৰণে এতিয়া সমগ্ৰ অসমবাসী এতিয়া জুবিন গাৰ্গক যদিও আচলতে
অশ্ৰু অঞ্জলিৰে তেওঁক বিদায় দিছে কিন্তু প্ৰকৃততে আচলতে তেওঁ অমৰ আৰু এই প্ৰতিগৰাকী অসমীয়াৰ মুখত এতিয়া কেৱল সেটাই বাক্য জুবিন গাৰ্গ অমৰ জুবিন গাৰ্গৰ এই সৃষ্টিৰাজি আমাক উৎসাহ দিব প্ৰেৰণা দিব আৰু প্ৰতিগৰাকী চকুত এতিয়া চকুলো অসমীয়াৰ প্ৰতিগৰাকী চকুলো দেখিবলৈ পোৱা গৈছে এনেকৈ এতিয়া জুবিন গাৰ্গক মৰম দিছে প্ৰতিগৰাকী অসমীয়াই আৰু বুকুত এচটা শিল থৈ প্ৰতিগৰাকী অসমীয়াই এতিয়া ওলাই আহিছে শ্ৰদ্ধা জনাইছে সৰু ডাঙৰ বুলিবলৈ কোনো কথা নাই বহুকেইটা প্ৰজন্ম এতিয়া ওলাই আহিছে আৰু জুবিন গাৰ্গৰ এই অনুপস্থিতিত আমি বাৰুকৈ অনুভৱ কৰিম গতিকে এনেকৈ এতিয়া আমি পৰিৱেশো আপোনালোকক দেখুৱাই যাব লগা হৈছে গুৱাহাটী আজি নিস্তব্ধ হৈ পৰিছে সমগ্ৰ অসম আজি নিস্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশো আপোনালোকক সেইধৰণে দেখুৱাই যাম মোৰ সৈতে মৌচম আছে আমি দেখুৱাই যাম এটা দুখৰ খবৰ কি ক'ম ভাষা নাই আমাৰ জীৱনৰ এটা অংশ জুবিন গাৰ্গৰ গান সকলোৰে হয় জীৱনত যেতিয়া প্ৰথম এটা গান গাবলৈ গান এটা মুখস্থ হৈছিল সেয়াও জুবিন গাৰ্গৰ গানেই মুখস্থ হৈছিল এতিয়া কি ক'ম কোনো ভাষা নাই ক'বলৈ ভাষাহীন হৈ পৰিছে মোৰ লগত এয়া দেখিবলৈ পাইছে বহুত এগৰাকী সংগীত শিল্পী আমি আমাৰ মাজত জুবিন গাৰ্গ নাই এজন বহুত মহান ব্যক্তি আমি হেৰুৱাবলগীয়া হৈছে ক'বলৈ ভাষা নাই মোৰ লগত কিনো কৰিব বাইদেউ আছে বাইদেউ এটা খুব দুখৰ খবৰ ক'বলৈ ভাষা নাই সঁচাকৈ ক'বলৈ ভাষা নাই গতিকে আমি আজি নিস্তব্ধ নিশ্চুপ আপোনাৰ পৰা এটা প্ৰতিক্ৰিয়া ইণ্ডিয়া টুডে দৰ্শকসকলক জুবিনক আমি অমৰ কৰি ৰাখিব লাগিব তেওঁৰ সৃষ্টিৰাজিৰে আৰু কিয় হ'ল কেনেকৈ হ'ল এই ঘটনাটো তদন্ত হ'ব লাগে আমি সকলোৱে এইটোৱে বিচাৰোঁ এটা মাত আমাৰ অসমৰ পৰা নাইকিয়া হৈ গ'ল এটা কণ্ঠ নোহোৱা হৈ গ'ল নাই আৰু নাই ইয়াতে শেষ অসম শেষ আৰু মৃত্যু হ'ব মানুহৰ এটা সত্য কিন্তু ইমান সোনকালে তাকো জুবিন গাৰ্গ কৰিবলগীয়া কাম বহুত আছে কৰিবলগীয়া এইবোৰ তথাপিও যিখিনি কৰি গৈছে সেইখিনিৰে আমি আমাৰ অসমখনক জীয়াই ৰাখিব লাগিব যিবোৰ কথাত তেখেতে মাত মাতিছিলে সেইবোৰ কথাত পিছৰ প্ৰজন্মই অকণমান আগবাঢ়ি মাত মাতিব লাগিব সেইটোৱে আৰু ধন্যবাদ বাইদেউ বহুত বহুত ধন্যবাদ আৰু এয়া দেখুৱাইছোঁ শিল্পী সমাজ ওলাই আহিছে জুবিন মই বহুত ভাল মানুহ আনো মই আছামৰ শিলচৰৰ পৰা ইয়াত আহিছোঁ আপোনালোক লগ কৰিব কাৰণে জুবিন দাৰ দেখিব কাৰণে জুবিন বহুত ভাল মানুহ তাৰ লগতে মই বহিছোঁ চাউল খাইছোঁ বহুত ভাল লাগে বহুত ভাল মানুহ মোৰ ইয়াৰ পৰা ওলাইছে মোৰ বেয়া লাগিছে সেইটো কাৰণে মই দুখ প্ৰকাশ কৰি আছোঁ কি কৰিম আৰু আমি মই কৈছোঁ আমাৰ লগত বহুত কেইগৰাকী শিল্পী আছে শিল্পী সমাজ ওলাই আহিছে আৰু এয়া শ্ৰদ্ধাঞ্জলি জুবিনৰ প্ৰতি মৰম জুবিন গাৰ্গৰ প্ৰতি থকা অফুৰন্ত মৰম আমি আৰু এগৰাকী অভিনেতা আছে আমাৰ সৈতে জুবিন গাৰ্গৰ প্ৰতি আমাৰ যি মৰম সেয়া সদায় থাকি যাব আমাৰ দেশে সদায় থাকিব আৰু তেওঁৰ নিচিনা আন দ্বিতীয়জন কেতিয়াও হ'ব নোৱাৰে আজি শিল্পী সমাজ ওলাই আহিছে গতিকে জুবিন গাৰ্গৰ যি দুখ খবৰ সেই খবৰে সকলোকে মৰ্মাহত কৰিছে আমি কেতিয়াও কল্পনা নকৰা এটা খবৰ হয় এইটোতো মানে সকলোৰে কাৰণে এটা কেনেকুৱা চখ কালি সকলোৱে সেই বস্তুটো অনুভৱ কৰিছে লগতে সকলোৰে যিটো মানে ফিল হৈছে সেইটো চবৰে প্ৰত্যেকজন মানুহৰে অসম বুলি নকওঁ গোটেই ইণ্ডিয়াৰ গোটেই মানুহখিনিৰ যিটো চখ সেই কান্দিব পৰা নাই সেই কি কৰিব কি নকৰিব এনেকুৱা এটা অনুভৱ মোৰ নিজৰে সেনেকুৱা হ'ব আজি ওলাই আহি এতিয়া এই প্ৰচেছনটোত ভাগ লৈ অকণমান কিবা এটা নিজকে জুবিন দাৰ নামত একো কৰিব পৰা নাই হয় কিন্তু তেওঁৰ নামতে যে
ওলাই আহি অকণমান শ্ৰদ্ধাঞ্জলি জনাব পাৰিছোঁ সেইখিনিৰ কাৰণে নিজকে অকণমান ভাল লাগিছে আহি পাই বাকী তেখেতৰ মানে তেখেতৰ মৃত্যু কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ সকলোৱে নৰা লগাই আছে আমিও বিচাৰোঁ সকলোৱে বিচাৰে তেওঁ অমৰ হৈ থাকে আৰু ইয়াত এটা তদন্ত আমাক ডেফিনেটলি লাগিব কি হৈছে কি হোৱা নাই আমাক ডিটেইলছ সেইখিনি বস্তু আমাক কিন্তু লাগিব তদন্তটো হ'ব লাগিব আমি এইটো কাৰণে জোৰদাৰ যেনেকুৱা যি কৰিব লাগে আমি সেই প্ৰচেছত আগবাঢ়িম কিন্তু আমাক তদন্তটো লাগিব সেইটো আমাৰ সকলোৰে ফালৰ পৰা সেইটো আমাৰ চৰকাৰলৈ বিনম্ৰ অনুৰোধ থাকিল আমাৰ এটা অভাৱ জুবিন গাৰ্গ আমাৰ মাজত এতিয়া নাই সেই কথা মানি ল'বলৈ আমি প্ৰত্যেকগৰাকীয়ে টান পাইছোঁ গতিকে তোমাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম আপুনি ক'লে যে আমি কথাটো মানি ল'বলৈ টান পাইছোঁ যে জুবিন দা আমাৰ মাজত আৰু নাই এনেকুৱা লাগিছে যেন সকলো শেষ হৈ গ'ল গোটেই অসমবাসীৰ ৰাইজে আজি কান্দিছে খাব পৰা নাই শুব পৰা নাই ক'ৰবাত নহয় ক'ৰবাত শুই থাকিলেও ক'ৰবাত নহয় ক'ৰবাত মূৰত চলি আছে যে জুবিন দা আৰু নাই এনেকৈ চলি আছে তেওঁৰ গানবোৰ কাণত বাজি আছে মানে মোৰ ওচৰত ভাষা নাই বুজাবলৈ কি হৈ গ'ল ইমান ধুনীয়াকৈ তেওঁৰ ভিডিঅ' দেখি আছিলোঁ য'ত হাঁহি ধেমালি কৰি আছিল হঠাৎ মনটো এনেকুৱা এটা জেগাত গৈ ঘূৰি অহাৰ টাইমত তেওঁৰ ডেড বডিহে আহিব সেইটো কথা মানি ল'ব পৰা নাই ইমান সহজ নহয় সদায় তেওঁ আমাৰ মনত ৰৈ যাব আৰু তেওঁৰ গানবোৰতো আছেই শেষবাৰৰ বাবে কেতিয়া লগ পাইছোঁ মই আমাৰ বেহৰবাৰী 3000 এপিছ'ড হওঁতে লগ পাইছিলোঁ জুবিন দাক আৰু মই তেওঁৰ জোনালী ঘৰলৈ গৈছিলোঁ তেতিয়া আমাৰ টীমটো গৈছিল আৰু মই আমাৰ টীমটোৱে তেওঁৰ লগত বহি পূৰা কথা পাতি আছে আমি চব কথা পাতি আছোঁ মই হঠাৎ দেখিলোঁ তেওঁৰ 3টা কুকুৰ বুলি ক'বলৈ মই বেয়া পাওঁ 3টা বেবী মই সিহঁতৰ লগত খেলা ধূলাত লাগি গ'লোঁ জুবিন দাই খুব ভাল পাইছে মোক সুধিছে কুকুৰ ভাল পাওঁ নেকি মই কৈছোঁ হয় ভাল পাওঁ বুলি খুব ভাল পাইছে তেওঁ এজন তেনেকুৱা মানুহ আছিল গতিকে এনেকুৱা এজন মানুহক হেৰুৱাই আজি গোটেই অসমখন দুখী আৰু আপোনালোকেতো দেখিছেই কি অৱস্থা হৈ আছে আমাৰ ৰেলী ওলাইছিলোঁ আমি ৰেঙনিৰ পৰা উলিয়াওঁতে আমি অকল ৰেঙনিৰ মানুহখিনি আছিলোঁ কিন্তু সকলো মানুহ আমাৰ লগত লগ লাগি গ'ল কোনো আগবাঢ়ি যাবলৈ বিচৰা নাই আমাৰ ৰেলীখন পাৰ হৈ যাব বিচৰা নাই আমাৰ লগত গৈ আছে সেয়াই হৈছে জুবিন দাৰ মৰম জুবিন দাৰ কাৰণে মৰম অসমবাসী ৰাইজৰ ধন্যবাদ এটা ভাবিব নোৱাৰা ঘটনা ক'বলৈ একো ভাষা নাই হ'লেও সুধিছোঁ জুবিন দাবিহীন জীৱন জুবিন দা কি বুলি ক'ম আমাৰ গোটেই জেনেৰেশ্যনটো তেওঁ পিতৃৰ নিচিনা আচলতে মোৰ নিজৰ পাৰ্চনেল লাইফ মই কেতিয়াও গান গাম বুলি ভবা নাছিলোঁ জীৱনত মোৰ বেলেগ কিবা ইচ্ছা আছিলে জুবিন গাৰ্গৰ গান শুনিহে আমি গান গোৱা তেওঁক ফ'ল' কৰিয়ে থাকিলোঁ গোটেই জীৱনটো চুলি দীঘল কৰিলোঁ কাণ ফুটালোঁ খাৰু পিন্ধিলোঁ কিমান যে কি কৰিলোঁ ঠিক নাই আজি মানুহটো নোহোৱা হ'ল আমাৰ পিতৃ নোহোৱা নিচিনা হ'ল সাগৰ তলিত শুই পৰিম বুলি কৈছিল সাগৰ তলিত শুই পৰিল কি ক'ব ভগৱানে যেনেকৈ লিখি থৈছে আহি পাওক তেওঁক ভালকৈ আহি পাওক এটা নীলৰ ফালৰ পৰা এটা নিশ্চয় আহ্বান থাকিব জুবিন প্ৰেমী ৰাইজলৈ যিটো শান্তিপূৰ্ণভাৱে যাতে গোটেই শেষ যাত্ৰাটো হয় শান্তিপূৰ্ণই হ'ব এতিয়া যিমান ৰাইজ আছে তেওঁলোক আৱেগিক হৈ আছে জুবিন দাৰ যিমানবোৰ অনুৰাগী আছে আমি সদায় দেখি আহিছোঁ আৰু শান্তিপূৰ্ণই হ'ব তেওঁলোকক আহ্বান কৰাৰ কোনো প্ৰয়োজনীয়তা নাই তেওঁলোক বৰ্তমান আৱেগিক হৈ আছে বহুতৰ ক্ষোভ আছে সেইবিলাক গুজাৰিবলৈ সময় লাগিছে গতিকে একো নাই তেওঁ আহি পোৱাৰ লগে লগে চব ঠিক হৈ যাব ধৈৰ্য ধৰাৰ সময় নিশ্চিতভাৱে আছিলে নীল আকাশ আৰু সকলোৱেই এনেদৰে জুবিনৰ শেষ বিদায় হ'বৰ কাৰণে এতিয়া আগ্ৰহেৰে বাট চাইছে আৰু মই জনাম যে নিশা পলমকৈ হ'লেও আজি গুৱাহাটীত আহি উপস্থিত হ'ব জুবিনৰ নশ্বৰ দেহ কাইলৈ গোটেই দিনটো সৰু সজাই ৰখা হ'ব ৰাইজে যদি বিচাৰে আৰু এটা দিন সৰু সজাই ৰখা হ'ব সকলো ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে নিজেই কৰিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই কথাও ঘোষণা কৰিছে যে ৰাইজে যেনেদৰে বিচাৰে সেয়া তেওঁলোকে কৰিবলৈ বাধ্য চৰকাৰে কৰিবলৈ বাধ্য কাৰণ জুবিন আছিল ৰাইজৰ জুবিন এটা অনুষ্ঠান সকলোৱে ভাল পাইছিল জুবিন অকণমান দীপলিনাক মই আকৌ এবাৰ লগ পাইছোঁ মই অথনিও সুধিছিলোঁ কিন্তু দীপলিনাৰ মুখত কোনো ভাষা কোনো শব্দ নাছিলে পুনৰবাৰ সুধিছোঁ মই জুবিনবিহীন এটা দিন আজি প্ৰথমটো দিন কথাটো মানি ল'ব নাই পৰা আচলতে
জুবিন গাৰ্গৰ অবিহনেও যে অসম হ'ব পাৰে এই কথাটো আমি কেনেকৈ মানি লওঁ সৰুৰে পৰা যাক আমি দেখি আহিছোঁ যাৰ কাৰণে আমি সংগীত জগতলৈ আহিছোঁ ইমানবোৰ কথা শিকাই গৈছে ইমানবোৰ কাহিনী ইমানবোৰ কথা মোৰ আচলতে এই মুহূৰ্তত তেখেতৰ লগত যিমানখিনি মই সময় কটাইছোঁ বা যিমানখিনি মোৰ অভিজ্ঞতা হৈছে সেই গোটেই কথাবিলাকৰ এটা ফ্লেশ্ববেক হৈ আছে ৰাতিৰ পৰা কালিৰ পৰা মই বম্বেত আছিলোঁ তাৰপৰা যেতিয়া মই ফ্লাইটৰ টিকেট বুক কৰিবলৈ চালোঁ তেতিয়া মই নাপালোঁ তাৰমানে গোটেই টিকেটবিলাক বুক হৈ গ'ল তাৰপাছত কিবাকৈ এখন পালোঁ সেইখন 12 ঘণ্টাৰ লেঅ'ভাৰ আছিলে ভুৱনেশ্বৰৰ থ্ৰু ভায়া আহিছে ৰাতিপুৱা পাইছোঁহি 8 বজাত আৰু তাৰপৰা বাহিৰে মই বৰ অকণমান খবৰ ল'ম বুলি এপাক খবৰ ল'ম বুলি আহি গৈছোঁ এতিয়া জুবিনৰ নশ্বৰ দেশ আহি পাব ৰাইজে ধৈৰ্য ধৰিব লাগিব আৰু যাতে শান্তিপূৰ্ণভাৱে হয় জুবিনৰ শেষ যাত্ৰাটো এটা অনুৰোধ থাকিব দীপলিনাৰ মই অনুৰোধ এইকাৰণে নকৰোঁ কাৰণ মই জানো যে ৰাইজ আমি সকলোৱে জুবিন দাক বহুত ভাল পাওঁ তেওঁ আমাৰ হিয়াৰ আমঠু আমাৰ নিজৰ মানুহ আচলতে অসমীয়া জাতিয়ে নিজৰ মানুহ বুলি মানে এই যে এনেকুৱা অনুভৱ কৰোঁ যে সকলোৰে যেন ঘৰৰ কোনোবা এজন ল'ৰা সেই অনুভৱটো তেখেতৰ পৰাহে পোৱা যায় গতিকে তেওঁৰ এই সময়টোত গোটেই অসমবাসী ৰাইজে যে সকলোৱে সুন্দৰকৈ শান্তিপূৰ্ণভাৱে গোটেই কাৰ্যখিনি কৰাব সেইখিনি মোৰ বিশ্বাস আছে গতিকে মই অনুৰোধ নকৰোঁ মই জানো মোৰ বিশ্বাস আছে তেওঁলোকে কৰিব আৰু ইতিমধ্যে গোটেই অসমখন আচলতে কালিৰ পৰা কান্দিয়ে আছে স্তব্ধ হৈ গৈছে এক প্ৰকাৰত যদি ক'বলৈ যাওঁ জুবিনে এনেকুৱা এজন মানুহ যিজন জুবিনে মঞ্চত যদি গীত নাগাওঁ বুলি কয় ৰাইজে কিন্তু জুবিনক একো নকয় জুবিন দা লিভিং লেজেণ্ড আছিলে আমাৰ কাৰণে আৰু কেতিয়াও নোলাব জুবিন দাৰ দৰে এজন ব্যক্তি মই সেইটোৱে ক'ম কথা ওলোৱা নাই আচলতে মোৰ আজি আছিলে দীপলিনা কথা ওলোৱা নাই তেওঁ কৈছে চকুত চকু পানী আৰু সকলোৰে একেই অৱস্থা সকলোৰে একেই দেখা কাৰণ জুবিন আছিল এনেকুৱা এজন মানুহ সকলোৱে সৰু ডাঙৰ বৃদ্ধ সকলোৱে জুবিনৰ গান শুনি অনুপ্ৰাণিত হৈছিল সকলোৱে জুবিনক ভাল পাইছিল সেইবাবে জুবিনে কেতিয়াবা ধেমালি বা উদ্ভণ্ডালি বা যিকোনো কাৰ্যই যদি জুবিনে কৰিছিল কোনো লোকে জুবিনক বেয়াকৈ কোৱা নাছিল জুবিনক গালি পৰা নাছিল সকলোৱে জুবিনৰ বাবে অপেক্ষা কৰিছিলে জুবিনে যদি নিশা 2 বজাতো মঞ্চলৈ আহি গীত পৰিৱেশন কৰিবলৈ আহিছিলে ৰাইজে দিনৰ ভাগৰ পৰা জুবিনৰ বাবে অপেক্ষা কৰি আছিল আৰু জুবিনে যদি গান নাগাওঁ বুলিও মঞ্চত কৈ গৈছিলে ৰাইজে কিন্তু একো কোৱা নাছিল সেইজনেই আছিল জুবিন আৰু সেইজন জুবিন বৰ্তমান আমাৰ মাজত নাই গতিকে সকলো এক প্ৰকাৰ ভাগি পৰিছে জুবিনবিহীন এটা জীৱন আজি আৰম্ভ হৈছে গতিকে পৰৱৰ্তী সময়ত জুবিনৰ শেষ যাত্ৰা